मोनसे गोनां खौरां लानानै फैदों। बिपिएफनि हिन्दी भाषी सेलनि मिरु आफादगिरि सन्तोष कुमार साहुआ सायख'नाय एमसिएलए थिसननो थाखाय खावलायदों। हिन्दी भाषी रायजो राजाफोरा उदालगुरि जिल्ला बिपिएफनि मावख'आव हिन्दी भाषी रायजो राजाफोरा हिन्दी भाषी रायजो राजाफोरनि जौगाथायनि थाखाय सासे एमसिएलए होनांगौ होननानै सावरायदों। सायख'नाय एमसिएलएखौ बिपिएफनि हिन्दी भाषी सेलनि मिरु आफादगिरि सन्तोष कुमार साहुखौ नांगौ होननानै खौरांनि गेजेरजों बिटिसिनि गाहाय हाग्रामा महिलारि आरो लेङाइ गाहाय मावफुं सोद्रोमा रिहन दैमारि बिथांमोननिसिम खावलायदों। सन्तोष कुमार साहुआ जोंनि थाखाय मोजां खामानि मावगोन होननानै फोरमायदों। हिन्दी भाषी रायजो राजाफोरा আজি আমি ওদালগুৰি জিলা হিন্দী ভাষী বিপিএফ সেল সমিতিৰ উদ্যোগত আমাৰ ওদালগুৰি জিলা বিপিএফ কাৰ্যালয়ত এখন সভা আয়োজন কৰিছিলোঁ আৰু এই সভাত বিভিন্ন আমাৰ হিন্দী ভাষী কমিউনিটিৰ লোকসকলে বিভিন্ন জিলাৰ পৰা নমিনেট এমচিএলএ বিচাৰিব বাবে আবেদন দিছে তেওঁলোকে। গতিকে সেই সন্দৰ্ভত আমি ওদালগুৰি জিলা হিন্দী ভাষী লোকসকল একত্ৰিত হৈ কেনে আমাৰ ওদালগুৰি জিলাৰ পৰা আমাৰ বিপিএফ চৰকাৰৰ নেতৃত্বাধীনত বিভিন্ন জনগোষ্ঠীৰ সমস্যা সমাধানৰ বাবে বিভিন্ন জনগোষ্ঠীক একোখনকৈ চেল বনাই দিয়া গৈছে। ঠিক তেনেদৰে আমাৰ হিন্দী ভাষী লোকসকলৰ সমস্যাখিনি সমাধানৰ বাবে তেওঁলোকে এখন চেল বনাই দিছে। সেই চেলৰ সভাপতি হিচাপে মাননীয় শ্ৰী সন্তোষ কুমাৰ চাহদেৱক তেওঁলোকে নিযুক্তি পত্ৰ দিছে আৰু তেখেতে আমাৰ ওদালগুৰি জিলাৰ হয় আৰু আমি ওদালগুৰি জিলা এজ এ হিন্দী ভাষী হিচাপে আমি আমাক নমিনেট এমচিএলএ হিচাপে আমি সন্তোষ চাহদেৱক বিচাৰিছোঁ আৰু ইতিমধ্যে আমি আজি আমাৰ বিটিচিৰ ডিপুটি চিফ মাননীয় শ্ৰী ৰিহন দৈমাৰী ছাৰদেৱক লগত কথা পাতিছোঁ। তেখেতে কৈছে আমি আলোচনা কৰিম আৰু আপোনালোকৰ জৰিয়তে এই বাৰ্তাখন আমি আমাৰ বিটিচিৰ প্ৰধান মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰী দেৱক জনাব বিচাৰোঁ। তেখেতেও যাতে আমাৰ জাতিটোৰ উন্নতিৰ কাৰণে যিহেতু এখন চেল সমিতি বনাই দিছে, কিন্তু সেই চেল সমিতিক সুন্দৰভাৱে আগুৱাই লৈ যোৱাত যিজন ব্যক্তি অৰিহণা যোগাব পাৰে সেইজন ব্যক্তিকহে আমাৰ এজ এ বিটিচি ভাষিক হিন্দী ভাষী ভাষিক এজন সুন্দৰ আৰু বলিষ্ঠ নেতাৰূপে আমাৰ হিন্দী ভাষী লোকসকলে জানে যে সন্তোষ চাহদেৱক আমি যদি নমিনেট এমচিএলএ পাওঁ তেনেহ'লে নিশ্চয় আমাৰ জাতিটোৰ আমাৰ সমাজটোৰ বিভিন্ন ক্ষেত্ৰত তেখেতে আগুৱাই লৈ যাব পাৰিব। যেনে ৰাজনৈতিক ক্ষেত্ৰতে হওক, অৰ্থনৈতিক ক্ষেত্ৰতে হওক, সামাজিক ক্ষেত্ৰতে হওক। আৰু এই সুবিধাটো যদি আমাক আমাৰ বিটিচিৰ প্ৰধানে আমাক দিয়ে তেনেহ'লে আমিও এজ এ ওদালগুৰি জিলা হিন্দী ভাষী লোকসকল আমি অনৈথ আনন্দিত হ'ম আৰু সুখী হ'ম বুলি মই ভাবোঁ।